Hello guys, আজি আমি আপোনালোকক এটা ভিডিঅ' দেখুৱাম। এইটো হৈছে কাঠ মিস্ত্ৰী এওঁলোকে এতিয়া যুগতটো মেচিনেৰে কাম কৰে, কিন্তু এওঁলোকে যি আগৰ পদ্ধতিৰে কাম কৰি আছে হাতৰেণ্ডা। এই হাতৰেণ্ডাৰে কাম কৰিলে ফ্ৰেমবিলাক বেছি ফিনিচিং হয় আৰু জইনবিলাক বেছি ভাল হয়। ইয়াত কোনো তাল নাথাকে। তাৰপিছত আৰু হাতৰেণ্ডাৰ এই কাঠটো যিটো ওপৰত ৰেণ্ডাৰ কুণ্ডাটো টানি আছে, এই কুণ্ডাটো মোটামুটি 3 ফুট 2.5 ফুট এনেকুৱা থাকে, গতিকে কাঠটো চিধা হয়। মেচিনটো আৰু 1 ফুট 10 ইঞ্চি এনেকুৱা থাকে, গতিকে মেচিনত ইমান এটা চিধা নহয়। গতিকে এনেকৈ হাতৰেণ্ডাৰে ফ্ৰেম বনালে বেছি ভাল হয়। আৰু মই দেখুৱাই আছোঁ, এইটো বটলি মাৰি পেলাই সলনি এইবিলাক কাটে বটলিৰে। এইটো এটা বটলিৰে কাম কৰি আছে এওঁ। আৰু এটা আপোনালোকক দেখুৱাম, এইটো আমাৰ ললিত দা, এটা হেড মিস্ত্ৰী। আৰু এটা এইটো উছমান দা, এটা হেড মিস্ত্ৰী। তাৰপিছত আৰু আপোনালোকক দেখুৱাম, ইফালে এটা মিস্ত্ৰী আছে মকিবৰ ৰহমান, এটা মিস্ত্ৰী। এইটো বটলিৰে সলনিটো খুলি আছে। এইটো আজিকালি মেচিনত সলনি খোলে, মেচিনৰ সলনিটো কিছুমান সলনি তেৰা হৈ যায়, ৰাপিচটো কিছুমানৰ তেৰা হয় আৰু কিছুমান চিধাকৈ থাকে, গতিকে ফ্ৰেমবিলাক ইমান এটা ভাল নহয়। তথাপিতো মানুহে সেনেকৈ কৰি আছে, কিন্তু হাতৰেণ্ডাৰে বেছি ভাল হয়। এইটো মকিবৰ। আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব। আৰু এইটো ঘৰ, এই ঘৰটো আছে দীঘলত আছে 28 ফুট, বহলত আছে 17 ফুট, চেণ্টাৰ 17। ইয়াৰে ঘৰটোৰ ফ্ৰেম বনোৱা কাম চলি আছে বৰ্তমান। এই ঘৰটোৰে ফ্ৰেম ঘৰত বনাইছে তেওঁলোকে। এইটো আমাৰ ফাউণ্ডেশ্যনটো হৈ গ'ল, মাজৰ বিম দুটা ঢালিব আছে, আজি ঢালি দিম। ইহঁতে ফ্ৰেম বনাইছে। এতিয়া আমি মাটিখিনি ভৰোৱাৰ পিছতে আকৌ ওপৰৰ কাম আৰম্ভ কৰিম। তেওঁলোকৰো ফ্ৰেম হ'ব, কিছু কাম কৰিয়ে থৈ দিছে। গতিকে আপোনালোকে যদি হাতৰেণ্ডা মাৰি কাম কৰিব বিচাৰে তেনেহ'লে এওঁলোকক বিচাৰিব পাৰে, এওঁলোকে হাতৰেণ্ডাৰে কাম কৰে। আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ। আপোনালোকে চাই যদি কিবা জানিব লগা আছে মোক কমেণ্টত জনাব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। আজিলৈ ইমানতে এৰিলোঁ। আৰু মোৰ চেনেলটো ৰাজ এম ভিডিঅ' ব্লগছ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰিব আৰু।